সকলো বন্ধু বান্ধৱীকে নমস্কাৰ জনাইছোঁ আৰু অসমীয়া পাকঘৰৰ এটি নতুন ৰেচিপি ভিডিঅ'লৈকে আপোনালোক আটাইকে আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে দুধ কচুৰ দুটা সহজ আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপি দুটা চাই ভাল পাব। প্ৰথমতে দুধ কচুখিনিৰ চুচখিনি আঁতৰাই ল'ব। যদি আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু অসমীয়া পাকঘৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। কচুৰ বাকলিখিনি আঁতৰাই ল'ব ভালকৈ। এতিয়া প্ৰথম ৰেচিপিটোৰ বাবে কচুৰ ঠাৰি ল'ব লাগিব। নহৰু, জলকীয়া, বিলাহী আৰু সৰিয়হ এটা মিক্সি বাতিত কচুৰ কোমলীয়া ঠাৰিখিনি দি দিব। নহৰু দিব, জলকীয়া দিব আৰু সৰিয়হ, বিলাহীখিনি দি সোৱাদমতে নিমখ দিব আৰু তাৰপিছত সুন্দৰ পেষ্ট এটা বনাই ল'ব। আপোনালোকে বাৰু এনেকৈ কচুৰ ঠাৰিৰ চাটনি বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাব। এয়া কচুৰ ঠাৰিৰ চাটনি ৰেডি হৈ গ'ল আৰু এতিয়া সৰিয়হ তেল দি দিব আৰু তেলখিনি দি ভালকৈ মিহলাই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিব। প্ৰথম ৰেচিপিটো ৰেডি হৈ গ'ল। এতিয়া আহক দ্বিতীয় ৰেচিপিটোলৈ। দ্বিতীয় ৰেচিপিটোৰ বাবে কচুৰ ডাঙৰ ঠাৰিখিনি টুকুৰা টুকুৰ কৰি কাটি ল'ব লাগিব। কেৰাহীত প্ৰয়োজন মতে তেল দিব আৰু তেলখিনি গৰম হ'লে শুকান জলকীয়া আৰু মিহিকৈ কাটি লোৱা পিঁয়াজ আৰু অলপ পাঁচফোৰণ দি পিঁয়াজৰ ৰং সলনি হোৱালৈকে ভাজি ল'ব। আৰু এতিয়া বনাই লোৱা বিলাহী, আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি ভালকৈ বিলাহী আৰু আদা নহৰুৰ কেঁচা গন্ধ যোৱালৈকে ভাজি কাটি লোৱা কচুৰ টুকুৰাখিনি দি দিব আৰু ভালকৈ মিহলাই ল'ব। আপোনালোকে মোৰ এই ৰেচিপি দুটা চাই ভাল পালে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ৰেচিপি দুটা শ্বেয়াৰ কৰি দিব। ঢাকনি লগাই কোমল হোৱালৈকে কচুখিনি লৰাই লৰাই ভাজি থাকিব। কচুখিনি যেতিয়া কোমল হৈ যাব তেতিয়া তাত সোৱাদমতে নিমখ আৰু হালধি গুড়ি দি দিব আৰু পুনৰ ভালকৈ মিহলাই ল'ব লাগিব আৰু ঢাকনি লগাই ভাজি থাকিব লাগিব। মাজে মাজে আপোনালোকে ঢাকনিখন গুচাই ভাজি থাকিব। এয়া কচুৰ চব্জি ৰেডি হৈ গ'ল। যদি ৰেচিপি দুটা আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই অসমীয়া পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈকে আহিলোঁ। ধন্যবাদ।